বাহিৰৰ ঘৰ পিছফালে আপোনালোকক দেখাবলৈ এয়া চক ৰবাব টেঙা লাগি আছে আৰু ব্ৰিজ বলীয়া হৈ আছে একদম পুৰা ৰিল বনাই বনাই হেল্ল' বন্ধুসকল, কেনেকৈ আছে? আশা কৰোঁ ভালে আছে। তো বন্ধুসকল, কালি আহিলোঁ মই চচুবাৰী আৰু দোকানলৈ নগ'লোঁ, দোকান যোৱা নহ'লে এইপিনে আজি ইয়াতে থাকি গ'লোঁ। মানে কি হৈছে, দাঁত ওলাইছে, মানে একদম গোটেই বিষ হৈছে, গুৰি দাঁত ওলাই আছে। তাৰপিছত ঘৰত থাকি থাকি আমনি লাগিছে, অলপ ভাবিছোঁ কি বাহিৰলৈ ওলাই যাওঁ বুলি। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, অলপ বাহিৰৰ পৰা ফুৰি আহোঁগৈ। এয়া চব একদম বৰষুণ দি গোটেই পানী পানী হৈ আছে। এইটো হৈছে ছাগলীটো। এয়া লগতে আছে আমাৰ মোৰ খোলালি, এয়া মোৰ মানুহজনী প্ৰায় ষ্টাৰ্ট হৈ একদম পূৰা ধুনীয়াকৈ ওলাই মেলি গৈছে, একদম যেনিবা লহাই চাব যায়। এয়া চক ফেলে একদম পূৰা হাল বাই থৈছে, কালি পৰহিলৈ ধান ৰুবহি আৰু এয়া হৈছে বাগানটো। এই ৰাস্তাটো মানে আগতে খুবেই বেয়া আছিলে, বৰষুণ দিলে মানে যিটো বোকা হয়, মানে ৰাস্তা মানে গাড়ী একদম বাইক আহিবই নোৱাৰে, শ্লিপ খাই মানে পৰিবলগীয়া হয়। অলপমান এতিয়া ভাল কৰা হৈছে ৰাস্তাটো, এতিয়া অলপ পাথৰ চাথৰ পেলাই অলপ ওখ কৰিছে। চৰকাৰৰ এইটো লগাই থোৱা আছে, কালি পৰহিলৈ ব্লক বনিবগৈ। বতৰটো ইমান এটা ভালো কৰা নাই, গোটেই বতাহ দি আছে আৰু আকাশফালে চব পূৰা ক'লা হৈ আহিছে, বৰষুণো দিব পাৰে ঠিক নাই। বৰষুণ দিলেতো এই ৰাস্তাটো আৰু বোকা হৈ যাব। এতিয়া সেই ৰাস্তাটোৰ পৰা ওলাই আহি এতিয়া একদম ব্লক বনোৱা ৰাস্তাটোত পালোহি। তেওঁ এইফালেদি যায় একদম পূৰা নকচাৰী, আৰু এইটো ৰাস্তাদি যায় মোৰ চচুৰবাৰী, আৰু এইফালেদি গ'লে একদম পাহাৰ আৰু ডাইৰেক্ট একদম বৰ হাবি হৈ পাবগৈ। আমি এইফালেদি যায় নহয়, এইফালেদি ঘূৰি আহিম এপাক, বাই এজনী ঘৰ যাম, বাই এজনী ঘৰ গৈ মেলি লগত কথা পাতি এনেই গুচি আহিম। আহি এই দোকানখনতে ৰ'লোহি, যিহেতু বাইহঁতৰ ঘৰলৈ যাম, বিস্কুট আৰু কিবা লৈ লৈছে, নিনিলেও মানে বেয়া হ'ব ন, ইমান একদম মূৰত গৈছোঁ। তো এইফালে চক একদম পূৰা একদম ভিউ একদম পূৰা মজা, একদম আকাশখন ক'লা কৰি আহিছে, সেইফালে পাহাৰখন একদম পূৰা ওলাই আছে। সেইখন হৈছে দোকানখন বন্ধ আছে, ভিতৰলৈ গৈছে মাতি মেলি ল'বলৈ। আহিলে দোকানৰ পৰা বস্তু পাতি লৈ একদম পূৰা লৈ লৈছে, তাৰপৰা চিপছ লৈ আহিছে, পূৰা চিপছ খাই গৈ থাকিম আৰু আগলৈ। তো চাই থাকক, চাই ভাল পালে অলপমান লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইয়া চক যি ধুনীয়াকৈ একদম পূৰা পাহাৰখন ওলাই আছে, একদম পূৰা মজা, একদম কি ধুনীয়াকৈ একদম পাহাৰখন ওলাই আছে। সেইফালে একদম দেখি একদম যাওঁ যাওঁ লাগিছে একদম। সেইফালে চক আমাৰ একদম পূৰা ৰিল বনাই আছে, সেইফালে একদম ৰিল বলীয়া হৈ আছে, একদম পূৰা ৰিল বনাই বলীয়া হৈ গৈছে। এইটো ৰাস্তাত যাম আমি, মোৰ মানুহজনী। অলপ বৰষুণটো পৰি আছে, বৰষুণটো চিপকে দি আছে। কিমান ধুনীয়া বনিছে চক, ৰিল বনাই একদম বলীয়া হৈ গৈছে। তো বন্ধুসকল, আহি পাই গ'লোঁ বাইহঁতৰ ঘৰ। একদম বাহিৰত পূৰা বৰষুণ দি আছে, মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, ডাইৰেক্ট আহি বহিয়ে ভিডিঅ' কৰিছোঁ। একদম পূৰা বৰষুণ দি আছে বাহিৰত, আৰু এয়া হৈছে বাইহঁতৰ ঘৰ। বা নাই ভিতৰতে আছে, আহক দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, আমি চাহ খাই আহিলোঁ বাইহঁতৰ ঘৰ পিছফালে আপোনালোকক দেখাবলৈ। এয়া চক ৰবাব টেঙা লাগি আছে, আৰু এইফালে একদম ৰঙালাও পূৰা বগাই আছে, এইফালেও বগাই আছে, একদম পিছফালটো আহিছে দে তামোল গছ ঢেৰগৰাকী আছে। তো এতিয়া চাহটো খাই ল'লোঁ, এতিয়া যদি বহি যাম আকৌ ৰিটাৰ্ণ। বন্ধুসকল, একদম ধুনীয়াকৈ ওলাই মেলি আহিলোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ। বাইক দেখাবলৈ বেয়া পালোঁ, মানে কি হ'ল, বায়ে মানে নোলাওঁ বুলি ক'লে, কেমেৰাৰ আগত নোলাই হেনো বোলে, সেইখিনি নেদেখালোঁ, লাজ লাগি অলপমান বোলে। এইখিনি এতিয়া গৈ আছোঁ ঘৰলৈ, তো বলক গৈ থাকোঁ। মোৰ মৰমৰ খোলালিজনী ভৰাই দিলোঁ ৰঙালাও বেগ। এইফালে বায়ে মানে কি কৰিলে, মানে ৰঙালাও এটা দি পঠালে, এইফালে এনেকুৱা ৰঙালাও দি পঠালে, এয়া বেগ লৈ পৰা গৈ আছে।